একেখন মুখ, একেখন জিভা আৰু একেখন দাঁতেৰে ওলোৱা শব্দবোৰ বেলেগ ধৰণৰ। হিমন্ত বিশ্ব শৰ্মা সঁচাকৈয়ে জুবিন গাৰ্গৰ অনুৰাগী হয় নে নহয়? যদি হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ অনুৰাগী, তেন্তে একেখন মুখ, একে জিভা আৰু সেই একে দাঁতেৰে কিয় ৰাজনৈতিক স্বাৰ্থত কিয় ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক অপমানসূচক শব্দ? যদি হিমন্ত বিশ্ব শৰ্মাই সঁচাই জুবিন গাৰ্গৰ অনুৰাগী, তেন্তে জুবিন গাৰ্গে দেখুৱাই যোৱাৰ পথেৰে যোৱাৰ সাহস আছেনে হিমন্ত বিশ্ব শৰ্মাৰ? মুখা পিন্ধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতিৰ ধৰ্মৰ ৰাজনীতি নকৰোঁ বুলি ক'ব পাৰিবনে? জুবিন গাৰ্গে কা বিৰোধিতা কৰিছিল? হিমন্ত বিশ্ব শৰ্মাই কা বিৰোধিতা কৰি দেখুৱাব পাৰিবনে? জুবিন গাৰ্গে গছ ভাল পাইছিল আৰু গছ কটাৰ বিৰোধিতা কৰিছিল। তথাকথিত উন্নয়নৰ নামত গছ নাকাটো বুলি ক'ব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই? জুবিন গাৰ্গে সমাজবাদ আৰু বাওঁপন্থাৰ কথা কৈছিল। হিমন্ত বিশ্ব শৰ্মাই বিজেপি এৰি সমাজবাদী হ'ব পাৰিবনে? হঠাৎ জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিছে ২ নম্বৰী হিমন্ত বিশ্ব শৰ্মা। গছৰ গুৰি কাটি ওপৰত পানী ঢালি জুবিন অনুৰাগী হৈ ন্যায় প্ৰদান কৰি মুখা পিন্ধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব বিচাৰিছে ন্যায়মূৰ্তি। এটা সময়ত জুবিন গাৰ্গৰ মূৰৰ কামোৰণি হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ বাবে। জুবিন গাৰ্গৰ আহ্বান শুনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ ওলাই অহা ৫জন জুবিন অনুৰাগী তথা অসমপ্ৰেমী ফুলকুমলীয়া যুৱকক গুলীয়াই হত্যা কৰিছিল এইজন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। যিটো সময়ত সমগ্ৰ অসমৰ মানুহে কেবৰ বিৰোধিতা কৰিছিল, সেই সময়ত কাৰ বিৰোধিতা কৰাৰ বাবেই অসমৰ হিয়াৰ মুঠু জুবিন গাৰ্গক ৰাজহুৱাভাৱে অপমান কৰিছিল এইজন মুখা পিন্ধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ লাভালাভৰ বাবেই কেনেদৰে আক্ৰমণাত্মক শব্দ ব্যৱহাৰ কৰিছিল বৰ্তমানে হঠাৎ জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰা মুখা পিন্ধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেই মুখ, একেই জিভা আৰু সেই একেই দাঁতেৰে এটা সময়ত জুবিন গাৰ্গৰ চিন্তাধাৰাক এনেদৰে ৰাজহুৱাকৈ অপমান কৰা প্ৰাণীৰূপী ব্যক্তিজন হঠাৎ নিজকে আটাইতকৈ ডাঙৰ অনুৰাগী হিচাপে দাবী কৰি আছে। মোৰ কোনো ধৰ্ম নাই, মোৰ ধৰ্ম নাই, সেয়া কি আন্দোলন? মোৰ কোনো ভগৱান নাই, কোনোবাই ক'ব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? এগৰাকী শিল্পীয়ে মই দেখিছো প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো। এটা আমিতো ভগৱান মানো। আপোনালোককোতো ১ জানুৱাৰীত মই দেখিলো টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত। গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই? এজনে কৈছে আমি ভগৱান নামানো, কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান। সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাজ বুলি শব্দ চিনি পায়নে? জুবিন গাৰ্গে দৰিদ্ৰ আৰু অসহায় মানুহক সহায় কৰাক লৈও তুচ্ছ তাচ্ছিল্য কৰিছিল এইজন মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে কা আন্দোলনৰ সময়ত যেতিয়া জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি কৈ বৰ্ণহীন সমাজখন গঢ়াৰ কথা কৈছিল, সেই সময়ত ৰাজহুৱাকৈ গালি পাৰিছিল এইগৰাকী দুমুখীয়া চৰিত্ৰৰ মুখ্যমন্ত্ৰী শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি। জুবিনৰ মৃত্যুক উচ্ছেদৰ সৈতে ৰিজালে মুখা পিন্ধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এবাৰ শুনি লওক। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল? বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে, কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল। জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে। মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক, কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছো তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব। ৰাজনীতি আমিও কৰোঁ, আমিও বুজি পাওঁ। আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল, জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে? আৰু ২০২০ চনত ১৩ তাৰিখে যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল,
তেতিয়াতো আপোনালোকে ফেচবুকত লিখা নাছিলে আজি এভিকশ্যনত বিজেপি আপোনালোকক এভিকশ্যন কৰিছে বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব তাক কেতিয়াও আমি এবাৰ ভাবি চাওক জুবিন গাৰ্গৰ মৃত্যুক লৈ কিমান নিকৃষ্ট ৰাজনীতিত নামিছে এইজন বহুবল্কী মুখ্যমন্ত্ৰী শৰ্মা উল্লেখ কৰাৰ প্ৰয়োজন নাই যে জীৱিত কালত বিজেপি দলক কঠোৰ সমালোচনা কৰিছিল জুবিন গাৰ্গে মুকলি সভাত চৰকাৰক চেলেঞ্জ কৰিছিল জুবিন গাৰ্গে জুবিন গাৰ্গ হৈ উঠিছিল বিজেপিৰ বাবে মূৰৰ কামোৰণি দীঘলী পুখুৰীৰ গছ কটাক লৈও ঘোৰ বিৰোধিতা কৰিছিল জুবিন গাৰ্গে নিউজ এক্স প্ৰতিবাদ লাইভ